হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই আপোনালোকক দেখাব লৈছোঁ আজি ডাঙৰ ৰুটি কেনেকৈ বনায়। আমাৰ অসমতে বনায় এনেকুৱা ডাঙৰ ৰুটি, কিন্তু আমি দেখা নাছিলোঁ ক'তো। আজি ফাইনেলি দেখিলোঁ। মই দেখাৰ কাৰণে মই ভাবিলোঁ আপোনালোককো জনাওঁ যে চাওকচোন আপোনালোকে কেনেকৈ বনায়নো। প্ৰথমতে এনেকৈ আটা নহয়, ময়দা হয়। ময়দা ভালকৈ গুলি লৈছে আৰু এনেকুৱা ডাঙৰকৈ মানে ময়দা হেৰিখিনি দিছে আৰু এনেকৈ কৰি হাতেৰেই বনায়। আৰু ইমান ডাঙৰ ৰুটি মই দেখা নাছিলোঁ ক'তো। ফাইনেলি আজি দেখা পালোঁ বুলিয়ে মই ভাবিলোঁ নাই আপোনালোকেও দেখাওঁ। ৰুটিটো এনেকৈ ডাঙৰকৈ বনালে, বনোৱাৰ পিছত তেলত ফ্ৰাই কৰিব। আৰু সেইটো ফ্ৰাই কৰিবৰ কাৰণেও, তেলত ভাজিবৰ কাৰণেও ডাঙৰ টাৱা এখনৰ দৰকাৰ। যিহেতুকে এখন দোকানৰ হয়, মই সৰু সুৰা এখন মেলালৈ গৈছিলোঁ। তো মেলাখনত দেখিলোঁ, তাকে মানে ভিডিঅ'টো বনালোঁ আপোনালোকৰ বুলি। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰবোৰ কৰিব আপোনালোকে। আশা যাতে আপোনালোকে কৰে। ফ্ৰাই কৰি আছে কেনেকৈ। টাৱাখন এঢলীয়াকৈ ৰাখিছে আৰু তেলখিনি এক চাইডে আছে। কাৰণ এক চাইডে থাকিব লাগিব, কাৰণ গোটেই ৰুটিখন যদি টাৱাত থাকে সিহঁতৰ অসুবিধা হয় ভাজিবৰ কাৰণে। গতিকে টাৱাখনত এঢলীয়াকৈ তেল ৰাখিছে আৰু ৰুটিখন ঘূৰাই আছে তেনেকৈ। এনেকৈ ঘূৰাই ঘূৰাই ৰুটিটো ভাজিছে সিহঁতে। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইমান ভালকৈ ভিডিঅ'টো বনাব পৰা নাই, মানুহৰ ভিৰ বেছি আছিলে যিহেতুকে সেইকাৰণে মই অলপ ছাইডৰ পৰা ভিডিঅ'টো কৰিব লৈছিলোঁ। মানুহৰ হাল্লাও বেছি আছে, টানকৈ বনাইছোঁ আৰু। অলৰেডি আধাখিনি বনোৱা হৈ গৈছে, আধা ভাজা হৈ গৈছে কেৱল তৰকাৰীটো। প্ৰায়খিনি হৈয়ে গৈছে আৰু ৰুটিৰ লগত হালোৱাৰ সৈতেহে ৰুটি বেছি বিক্ৰী কৰি আছে গুৱাহাটীত। তো ৰুটি আৰু হালোৱা খাই কেনেকুৱা লাগে তাকে খাই চাম আজি। ফাইনেলিটো হৈ গ'ল। এতিয়া মই দোকানৰ পৰা কিনি কিমান টকা কি কথা, দামটো সিহঁতৰ 120 টকা বুলি কৈছে কেজি। তো মই আধা কেজি ল'ম ভাবিছোঁহে দেই। আধা কেজি ল'ম ঘৰলৈকে বুলি ল'ম। এতিয়া ফাইনেলি মই আধা কেজি লৈ লৈছোঁ। লোৱাৰ পিছত আমি খাই চাম কেনেকুৱা লাগে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমি খাই চাম কেনেকুৱা লাগে। গাইজ ফাইনেলি লৈ ল'লোঁ আৰু আমি এতিয়া খাই চাম কেনেকুৱা লাগে। ইয়াৰ খোৱাৰ জুতিটো কেনেকুৱা। মোৰ লগত আছে মামাজনকো দিছোঁ খাবলৈ, তেখেতে ক'ব কেনেকুৱা লাগিছে বুলি। খাই চাওকচোন বাৰু কেনেকুৱা লাগে। পূৰা ঠিকে আছে, ঠিক আছে ঠিক আছে। ময়ো খাই আছোঁ এয়া, মই খাইছোঁ। ঠিক আছে, আপোনালোকক খাই মই কমেণ্টত জনাম বাৰু কেনেকুৱা লাগে খাই। কোনোবা দিনা আপোনালোকে যদি পায় ক'ৰবাত কিনি খাবলৈ বুলি ক'লোঁ আৰু আপোনালোককো থেংক ইউ। আৰু শেষত ক'লোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব। আপোনালোকৰ আশীৰ্বাদেই যথেষ্টখিনি আগবাঢ়িব পাৰিম চাগে।